আপোনাৰ প্ৰমাণ দীপ্তিতে কৈ আছো। আকৌ মোৰ কথা মহন্ত সৈতে হৈ হা মোৰ কথা মহন্তৰ সৈতে হৈ আছেনে? হৈ আছে মহন্ততে। হয়, আপোনাৰ নামটো কনফাৰ্ম কৰাৰ বাবে ধন্যবাদ। যিহেতু আপোনাৰ নাম্বাৰৰ পৰা এটা কলিং ৰিকুৱেষ্ট আহিছিলে, আশা কৰিলোঁ সঠিক সময় হ'ব আপোনাৰ লগত কথা পতাৰ কাৰণে। এইটো মই চনিলেক্স এটা মাইক্ৰফোন অৰ্ডাৰ কৰিছিলোঁ, আজি ডেলিভাৰী হ'ব নে নাই অলপ আজি ডেলিভাৰী হ'লে ভাল আছিল। আপুনি শুনি পাইছে? শুনি পাইছোঁ। হয় হয়, মই বৰ্তমান সময়ত চেক কৰি দেখা পাইছোঁ যে আপোনাৰ লাষ্ট অৰ্ডাৰটো হৈছে এটা স্পীকাৰ RED মাইক্ৰফোন, হয়? হয় হয়। হয়, অৰ্ডাৰটো কনফাৰ্ম কৰাৰ বাবে ধন্যবাদ। গতিকে আপুনি ইয়াৰ বিষয়ে জানিব বিচাৰে? আজি মানে ডেলিভাৰী হ'লে ভাল আছিলে। হয় হয়, নিশ্চয় নিশ্চয়। মই আপোনাৰ কনচাৰ্ণটো বুজি পাইছোঁ আৰু আপোনাৰ অসুবিধাৰ বাবে খুবেই দুখিত। বৰ্তমান সময়ত মই আপোনাৰ প্ৰডাক্টটো ষ্টেটাছ চেক কৰি আছোঁ, গতিকে নিশ্চিন্ত থাকক। কলৰ জৰিয়তে সম্পূৰ্ণ সহায় কৰাৰ বাবে চেষ্টা কৰা হ'ব মহন্ত। আজি ডেলিভাৰী হ'ব নে নাই বা? নিশ্চয় নিশ্চয়, মই জনাই আছোঁ আপোনাক সবিশেষ। মই যিহেতু চেক কৰি দেখা পাইছোঁ যে আপোনাৰ প্ৰডাক্টটো ডেলিভাৰী প্ৰমিছ দিয়া হৈছিলে 29 মাৰ্চ, কিন্তু আপোনাৰ প্ৰডাক্টটো 27 মাৰ্চতে আউট ফৰ ডেলিভাৰী হৈ গৈছে ইতিমধ্যে, মানে আজিৰ দিনটোতে, ঠিক আছে? গতিকে উইচমাৰ্চৰ ফালৰ পৰা কণ্টেক্ট কৰা হৈছিলে নাই সেইটো আপুনি জনাবচোন। কণ্টেক্ট কৰা হোৱা নাই। হয়, কণ্টেক্ট কৰা হোৱা নাই, গতিকে মই আপোনাক ক'ব বিচাৰোঁ, হ'লেও আপুনি নিশ্চিন্ত থাকিব পাৰে। যিহেতু আউট ফৰ ডেলিভাৰী হৈ গৈছে প্ৰডাক্টটো আজিৰ দিনটোতে, তেনে ক্ষেত্ৰত অ'নৰ বিফ'ৰ 7 PM প্ৰডাক্টটো ডেলিভাৰ কৰাৰ বাবে সম্পূৰ্ণ চেষ্টা কৰা হ'ব, ঠিক আছে? আজি ডেলিভাৰী হ'ব পাৰে নে? হয়, নিশ্চয় নিশ্চয়, সম্পূৰ্ণ চেষ্টা কৰা হ'ব অ'নৰ বিফ'ৰ 7 PM ডেলিভাৰ কৰাৰ বাবে। আৰু আপুনি চেক কৰি থাকিব, আৰু উইচমাৰ্চৰ ফালৰ পৰা যদি কণ্টেক্ট কৰা নাই বৰ্তমান সময়লৈকে, আপুনি কণ্টেক্ট কৰিব পাৰে উইচমাৰ্চাৰক। আপুনি চেক কৰি চাব পাৰে, যোনটো মাই অৰ্ডাৰ ছেকশ্যনত গৈ এটা কণ্টেক্ট নম্বৰ হাইলাইট হয়, আপুনি চেক কৰি চাইছেনে? মিছিছৰ আহিছিলে। হয়, মিছিছৰ আহিছিলে কণ্টেক্ট নম্বৰ। বেলেঞ্চ নাই না মোৰ মোবাইলটো, নেটপেকহে। ইনকামিং নাই নি আপোনাৰ নাম্বাৰটো? এইটো নাম্বাৰত মোৰ বেলেঞ্চ নাই। মানে ইনকামিং আছে নে নাই সেইটো জনাব। হা? শুনি পাইছে? ইনকামিং আছে নে আপোনাৰ নাম্বাৰটোত? ইনকামিং আছে, জিঅ' নাম্বাৰ না, ফোন কৰিলে আহে। হয় হয়, ঠিক আছে বাৰু। নেটপেক আছে। হয়, গতিকে নিশ্চিন্ত থাকক, আপুনি অ'নৰ বিফ'ৰ 7 PM প্ৰডাক্টটো ডেলিভাৰ কৰাৰ বাবে সম্পূৰ্ণ চেষ্টা কৰাব, ঠিক আছে? ঠিক আছে। হয়, ধন্যবাদ। বৰ্তমান সময়ত আপুনি ইয়াৰ বাহিৰে আৰু কিবা জানিব বিচাৰে? নাই, হ'ব আৰু। হয়, ধন্যবাদ। মই কিন্তু আপোনাক কৈ থ'ব বিচাৰোঁ, এই প্ৰডাক্টটো ষ্টেটাছ চেকটো আপুনি আপোনাৰ ফ্লিপকাৰ্ট একাউণ্টত গৈ মাই অৰ্ডাৰত গৈও আপুনি চেক কৰি থাকিব পাৰে। ঠিক হ'ব। হয়, ধন্যবাদ। মই কিন্তু আপোনাক এইটো কথাও ক'ব বিচাৰোঁ যে আপোনাৰ ফিডবেক আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়। অনুগ্ৰহ কৰি আপুনি আপোনাৰ মূল্যৱান ফিডবেকটো আমাৰ সৈতে শ্বেয়াৰ কৰিব। যিটো এই কলৰ শেষত আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল ID যোগেদি ক'ব, আৰু চেক কৰি দেখা পাইছোঁ যে একাউণ্টত ইমেইল ID আপডেট নাই। কাৰেণ্টলি আপুনি ইমেইল আইডিটো আপডেট কৰি ল'ব পাৰে, কাৰণ ফ্লিপকাৰ্টৰ পৰা কিছুমান আপডেট ইমেইলৰ জৰিয়তে পাই থাকিব। ধন্যবাদ। ফ্লিপকাৰ্টৰ পৰা শ্বপিং কৰাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। থেংক ইউ, ভেৰি গুড।